আজি আমি ভিডিঅ'ত এনেহাল ভাই ককাই কথা পাতিম যিকেইজনে আমাক আকাশীযান অৰ্থাৎ উৰাজাহাজ উপহাৰ দিয়ে। হয়, মই ৰাইট ব্ৰাদাৰ্ছৰ কথা ক'বলৈ গৈ আছোঁ। এই দুই ভাই ককাই মিলি প্ৰথম আৰু সম্পূৰ্ণৰূপে নিৰাপদ উৰাজাহাজ নিৰ্মাণ কৰিছিল। এই ভাই ককাই দুজনৰ সম্পূৰ্ণ নাম অৰভিল ৰাইটছ আৰু উইলবাৰ ৰাইটছ, আৰু দুইজনকে একেলগে ৰাইট ব্ৰাদাৰ্ছ বুলি কোৱা হয়। এই দুইজন ভাই ককাই মিলি আমাৰ যাতায়াতত বহু সময় ৰাহি কৰিলে। এই আৱিষ্কাৰক আধুনিক যুগৰ আটাইতকৈ প্ৰভাৱশালী আৱিষ্কাৰ হিচাপে স্বীকৃতি পায়। এই কাহিনী আৰম্ভ হয় 1866 চনত আৰু 1871 চনত, যেতিয়া অৰভিল আৰু উইলবাৰ ৰাইটছৰ জন্ম হয়। তেওঁলোকৰ দেউতাকৰ নাম মিল্টন ৰাইট। উইলবাৰ ৰাইট সৰুৰে পৰা পঢ়া-শুনা আৰু খেলা-ধূলাত বৰ ভাল আছিল আৰু ডাঙৰ হৈ এজন সফল শিক্ষক হ'ব বিচাৰিছিল। ইয়াৰ বিপৰীতে অৰভিল ৰাইটছ সৰুৰে পৰা বৰ দুষ্ট আছিল। তাৰ বাবে তেওঁক বহুবাৰ স্কুলৰ পৰা উলিয়াই দিয়া হৈছিল। 1874 চনত তেওঁলোকৰ দেউতাকে দুয়োকে এখন খেলনা হেলিকপ্টাৰ আনি দিলে। এইটোৱে প্ৰথম সময় আছিল যেতিয়া দুয়োজনে এটা উৰিব পৰা বস্তু ওচৰৰ পৰা দেখিছিল। সেই হেলিকপ্টাৰখন ভাগিল আৰু দুয়ো ককাই ভাই মিলি আকৌ সেইখন বনালে। তেতিয়াৰে পৰা তেওঁলোকে এখন উৰিব পৰা বস্তু বনাবলৈ ইচ্ছা বৃদ্ধি পালে। পঢ়া শেষ কৰি অৰভিল ৰাইটছে প্ৰিণ্টিং বিজনেছ আৰম্ভ কৰিলে আৰু উইলবাৰ ৰাইট এদিন আইচ হকী খেলোঁতে কষ্ট পায় আৰু সেইবোৰ বাদ দিয়ে। 1889 চনত দুই ভাই ককাই মিলি ৱেষ্ট ছাইড নিউজ নামৰ এখন বাতৰি কাকত প্ৰকাশ কৰে, কিন্তু এই বিজনেছতো বৰ বেছি দিন নচলিল। ইয়াৰ পিছত তেওঁলোকে চাইকেল ভাল কৰা এখন দোকান খুলিলে। সেই দোকানৰ পৰা অলপ পইচা গোটাই তেওঁলোকৰ সৰুকালৰ ইচ্ছা পূৰণ কৰিবলৈ বিচাৰিলে। তেওঁলোকে উৰাজাহাজ বনাবলৈ ট্ৰাই কৰিলে। তেওঁলোকে এজন জাৰ্মান ইনভেণ্টৰ অটো লেলেৰিনথনৰ পৰা আকৰ্ষিত হৈছিল। তেওঁ পূৰ্বে বহুতো বিমান নিৰ্মাণ কৰিছে, কিন্তু 1896 চনত এটা বিমান দুৰ্ঘটনাত তেওঁৰ মৃত্যু হয়। তাৰ পিছত তেওঁলোকে এৰ'নটিক ফিল্ডৰ সকলো কিতাপ পঢ়িলে আৰু এখন সুৰক্ষিত বিমান নিৰ্মাণ কৰিলে। তেওঁলোকে চন 1900 আৰু 1902 তিনিখন বিমান নিৰ্মাণ কৰে। ডিচেম্বৰ 1903 চনত বহুতো গৱেষণাৰ অন্তত আটাইতকৈ সুৰক্ষিত আৰু সক্ষম বিমানখন নিৰ্মাণ কৰিলে। সেই বিমানখনে 69 ছেকেণ্ডৰ আটাইতকৈ দীঘলীয়া উৰণ সম্পন্ন কৰে আৰু 852 ফিট উচ্চতালৈকে উৰে। অলপ সালসলনি কৰি যেতিয়া বিমানখন অধিক সুৰক্ষিত হয়, তেতিয়া এই প্লেনখন তেওঁলোকে US মিলিটাৰীক বেচি দিয়ে $30,000 আৰু তাৰ পিছৰ পৰা নিজৰ বিমান কোম্পানী এটা প্ৰস্তুত কৰে, যাৰ নাম ৰাইট কোম্পানী ৰাখে। এই দুইজন মহান ভাই ককাই এনে এটা বস্তু অৱদান দি থৈ গ'ল যিটোৰ কোনো তুলনা নাই।